নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ ভিডিঅ'টো ইন্ট্ৰ অলপমান ব্যতিক্ৰম। এইফালে আইসকলে আলু কাটি থকা চব্জি কাটি থকা দেখি আপোনালোকে ভাবিছে চাগে কিহৰ যোগাৰ চলিছে, আৰু এইফালে চাহ পানী যোগাৰ। আচলতে যোৱা মে' মাহৰ 4 তাৰিখে আমাৰ এনাইহঁতৰ ঘৰত অৰ্থাৎ মোৰ মাৰ ঘৰত আছিল নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰা, আৰু সেই উপলক্ষে এভাগ নামৰ আয়োজন কৰা হৈছিল। আৰু এই নামৰে দৃশ্য সেইদিনাখন মই ক্লিপ কেইটামান থৈ দিছিলোঁ, ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইফালে ৰাতিপুৱা ভকতসকলক জা জলপানৰ যোগাৰ কৰা হৈছিল, যিহেতু তেওঁলোকে ৰাতিপুৱাই আহি গুৰু আসন প্ৰতিষ্ঠা কৰিছিলে। আনফালে ভকতসকলৰ কাৰণে সিদ্ধ ভাগৰো যোগাৰ চলি আছে, আৰু তাৰ বাবেই মামীসকলে আলু চব্জি কাটি আছে। এয়া ৰাতিপুৱা এতিয়া সময় হৈছে প্ৰায় 10:30 বাজিছে, আৰু ভকতসকলে আহিলেই তেওঁলোকে কিছুসকলে ভিতৰত মাহ প্ৰসাদৰ কামত ব্যস্ত হৈ আছে, আৰু আনফালে এওঁলোক ভকতসকলে শৰাই তামোল পাণৰ ভগৱানলৈ আগবঢ়াই আছে। এইফালে আমাৰ এনাইসকলে বহি কথাও পাতি আছে, লগতে চাহৰ যোগাৰ কৰি আছে। সকলোখিনি ভিডিঅ' অলপ ৰাখি থৈছোঁ। আচলতে সেইদিনাখন মোৰ গাটো ইমান ভাল নাছিলে, তথাপিতো মায়ে কেইটামান ভিডিঅ' ক্লিপ ৰাখি থৈছে। দেখিছে ভিডিঅ'কেইটা দেখি আপোনালোকে গম পাইছে চাগে ভিডিঅ'কেইটা। প্ৰসংগ চলি আছে ৰাইজ, আৰু এইফালে মামা, মোৰ মা আৰু এঠাই ছোৱালী ডলি। ভিডিঅ'টো এডিটিং কৰি থাকোঁতে গম পাইছোঁ যে এইখিনি ভিডিঅ' মইনাই কৰিছে, অৰ্থাৎ মোৰ মামাৰ ছোৱালীয়ে কৰিছে, তাইৰ লগৰ ছোৱালী এইখিনি। আৰু তাই যিহেতু ভিডিঅ'টো কৰিয়ে ৰৈছে, মই ভাবিছোঁ কিয়নো কাটি দিওঁ, গতিকে ভাবিলোঁ এইখিনি ইয়াতেই লগাই থওঁ স্মৃতি হিচাপে। তাত ইমান কথা পাতিছে, কি কথা পাতিছে তাহাঁতেহে জানে আৰু। আনফালে এইখিনি নামৰ মুখৰ প্ৰসাদৰ কাৰণে সকলোখিনি বস্তু যা যোগাৰ কৰা হৈ গৈছে। এগৰাকী সৰু এটা আমাৰ বহি আছে আমাৰ পুঠা, মায়ে ভিডিঅ' কৰিছে। এইফালে প্ৰসাদ বিতৰণ হৈ গ'ল, আৰু প্ৰসাদৰ ভাগ এয়া ভকতসকলকো প্ৰসাদ বিতৰণ কৰা হৈ গৈছে। এতিয়া নাম শেষ হ'ল, আৰু এতিয়া ভকতসকলে সিদ্ধ গ্ৰহণ কৰিছে, তাৰপিছত আমিও খাম। নাম প্ৰসংগ শেষ হ'ল, এতিয়া আলহী এজন দুজন আহি আছে, কিন্তু ভাবিছোঁ আপোনালোকক নামঘৰ ভাগ দেখুৱাই দিওঁ। এইফালে এনাই নামঘৰৰ দুৱাৰখন খুলিব গৈছে। হৰে কৃষ্ণ। আৰু এইভাগে আমাৰ এনাইহঁতৰ ঘৰৰ নামঘৰ ভাগি আজি গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছিল, আৰু এইভাগে আছে নামঘৰৰ গুৰু আসন ভাগ।
ভিডিঅ'টো এনেকৈ স্মৃতি পাতত সাঁচি ৰাখিলোঁ। যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।